যেতিয়া আপুনি ট্ৰেভেল কৰে তেতিয়া তাত কিচ্ছা আৰু কাহিনী হয় আৰু এনেকুৱা এটা কিচ্ছা কাহিনী আপোনালোকে উপভোগ কৰিব হলে লেট মি টেক ইউ কোকৰাঝাৰ। Assam is a very beautiful state in Northeast India. Welcome back to my YouTube channel Northeast Guru. আপোনালোকে গম পাইছে যে থাম্বনেল চাই যে কোকৰাঝাৰ গৈ আছো। আমি কামাখ্যা আহি পালো। প্ৰথম যোনটো আমাৰ ৰিজাৰ্ভেশ্যন ট্ৰেইন আছিলে সেইটো আমি ধৰিব নোৱাৰিলো, আমাৰ অলপ ভুলৰ কাৰণে আৰু সেইটো গ'ল। এতিয়া এইটো ট্ৰেইনত যাম, এইটোত চাগে আপোনাৰ জেনেৰেলতে যাব লাগিব, ৰিজাৰ্ভেশ্যনৰ কাম নাই। আমি টিকেট কাটা নাই, কিন্তু এইটো টিকেট হ'ব বুলি কৈছিলে পুলিচ এজনে। সেইটোতে যাওঁ আৰু ৰিজাৰ্ভেশ্যনত ভালকৈ যাম বুলি ভাবিছোঁ, তেনেকৈ যাব নোৱাৰিলোৱে আৰু। এতিয়া দীপকে বহি আছে ভিতৰত, মই বাহিৰতে আছোঁ, দীপকে যাব গম পায়েই। তাৰপিছত আপোনাৰ এইটোৱে প্ৰব্লেমটো, এতিয়া যোনটো টিকেট গ'ল, যদি আপোনাৰ তেতিয়া আপোনাৰ টিকেটৰ কথা কয় তেনেহ'লে কাটিব লাগিব, আৰু পুলিচ এজনে কৈছে টিকেট কাটিব নালাগে। বাৰু অলপ চাওঁচোন ভিডিঅ'টো, ঠাণ্ডা ঠাণ্ডা পানী বটল খাই লোৱা। ঠিক আছে ফ্ৰেণ্ডছ, গোটেই ভিডিঅ'টো চাই থাকক, স্ক্ৰিপ্ট নকৰিব। আজি ভিডিঅ'টো অলপ ধুনীয়াকৈ বনাম, ব'লক। ভিতৰত যাওঁ, এইফালে দীপকে বহি আছে। এয়া আমাৰ দীপক হিৰ'। দীপকে কি কৰিছে নকওঁ বাৰু, এতিয়া যি কৰিছে কৰিছেই, মানে কিবা মিষ্টেক কৰিছোঁ আৰু আমি। বাই বাই কামাখ্যা। বৰপেটা ৰোড আহি পাইছোঁ, এনজয় কৰি লোৱা। বঙাইগাঁও আহি পাই গ'লোঁ এইটো চাগ, আৰু চাগে আপোনাৰ 40 মিনিট বা 30 মিনিট 35 মিনিট এনেকুৱা লাগিব চাগে কোকৰাঝাৰ। আমাৰ বঙাইগাঁও আৰু 40 মিনিট আহি পাই গৈছোঁ, পাই গ'লো আমি শেষ। এয়া আমাৰ আৰ্মি বন্ধু, ভৈয়া ঠিক হেল্ল', পাই গ'লো। এতিয়া আমি নামিমেই আৰু 1 কিলোমিটাৰমান আছে চাগে। এইখিনিতে শেষ। ইয়াৰ পৰা এতিয়া আমি যাম এটা ভাল হোটেলত, ব'লক হোটেলটো দেখাম আৰু। এখন টম লৈ ল'লোঁ আৰু গৈ আছোঁ হোটেল এটা চাম আৰু গৈ। এইফালে গৈ আছোঁ গাৰ্লছ কলেজৰ ফালে, কোকৰাঝাৰ গাৰ্লছ কলেজৰ ফালে গৈ আছোঁ। লোকেশ্যন মাৰিলে 1.5 কিলোমিটাৰ দেখাইছে আৰু। গৈৰাঠি লজ, ইয়াৰ পৰা আহিছোঁ আমি ইয়াত। আপোনাৰ দুজনৰ ইয়াত 500 ল'ব বুলি কৈছে, এজনৰ 300, দুজনৰ 500। ইয়াত আহিলোঁ আমি, আমাৰ বুকিং হ'ল। এড্ৰেছ আমি কলেজৰ দি দিলোঁ, এড্ৰেছ মানে ID প্ৰুফ আৰু, চৰি এড্ৰেছটো আমাৰ নিজৰ দিলোঁৱেই, বাকী ID প্ৰুফ আমাৰ কলেজৰ দি দিছোঁ, ID প্ৰুফ। বাকী হৈ গ'ল ফ্ৰেণ্ডছ, পাই গ'লোঁ ৰুমটো। আৰু এতিয়া গা চা ধুম, পূৰা ফ্ৰেছ হ'ম, লৈ পেলাই অকণ বজাৰৰ ফালে ওলাই যাম। আমাৰ গা চা ধোৱা হৈ গ'ল, আমি এতিয়া ৰাতি ওলাই আহিছোঁ। এইটো কোকৰাঝাৰৰ ৰাতিৰ দৃশ্য, অলপ দেখাই দিওঁ আপোনালোকক। তাৰপিছত আমি এতিয়া ইয়াৰ পৰা ঘূৰি যাম আৰু ঘৰলৈ, মানে লজলৈ যাম আৰু। তাত খানা অৰ্ডাৰ দিয়াৰ কথা, মানে পইচা দি আহিছোঁ, খানা দি যাব, সেয়া দি গ'ল। এইবিলাক খানা
खाना 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 खाने जा ये दे पर पेंटू खाना निरामिष खाना है भाई पापड़ दिसे दिसारे की আৰু কিবা কিবি দিছে খুলি খুলি খাই থাকো আৰু এতিয়া আমি স্পিড মোডত কৰি ফটাফট খাই দিম ফটাফট খাই দিম ফ্ৰেন্ডছ আজি এইটো কুকুৰাধৰৰ ভিডিঅ' এটা শেষ আৰু দুটা বা তিনিটা আহিব পাৰে আপোনালোকে চাই থাকক নেক্সট ভিডিঅ'ৰ কাৰণে অপেক্ষা কৰক ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে কৈ ক'ব আৰু ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি দিব আৰু নতুন সাবস্ক্ৰাইবাৰ আহিছে সিহঁতে লাইক কমেণ্ট দিব আৰু কিবা সুধিব হ'লে মোক সুধিব পাৰে মই আপোনালোকক উত্তৰ নিশ্চয় দিম